নমস্কাৰ কৃষক বন্ধুসকল, আমাৰ আসাম এগ্ৰি ফাৰ্ম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি ইমান দিনে কৈ আহিছিলোঁ যে অসমতো আমাৰ আম খেতি কৰাটো সম্ভৱ। আজি তেনে এজন খেতিয়কৰ ওচৰত আমি উপস্থিত হৈছোঁহি। খেতিয়কজনে নিজৰ পৰিচয়টো দিব। আমার নাম আব্দুল রহিম। এটা গ্রামের নাম হলো দেওটারি, বঙ্গাইগাঁও ডিস্ট্রিক্ট। এখানে আমি 4 বিঘা আমটাল এবং বড়ই সুদ্ধা করেছি। 4 বিঘা আম খেতি কৰিছে। এই আম খেতিটো কৰা কিমান দিন হ'ল? এটু অনলি 1 বছর, যাওয়া সিজনে লাগাইছি, এখন এই টাইমে। এই আইডিয়াটো আপোনাৰ মনত কেনেকৈ আহিল যে অসমতো আমাৰ আম খেতিটো কৰা সম্ভৱ? এই আইডিয়াটো ক'ৰ পৰা পাল আপুনি? এটা আমি নিজে আগত 2-4 পিস লাগাইছি। লাগাবার পিছতে আমি একটু জানি পালো যে এইটো আমটো অসমত হ'ব। এইটো আমত পোকটোক একো নালাগে, এইটো বাহিৰৰ গছ, এইটো মালদাৰ আম পটাক। ইয়াতে আপোনাৰ কি কি জাতৰ আম আছে নাইবা কেইটা ভ্যারাইটি আছে ইয়াতে? ইয়াতে 3টা ভ্যারাইটি আছে। এটা হাৰিভাঙ্গা আছে, আর এটা আমরুপালি, এটা মল্লিকা। এই আম খেতিটো কৰা আপোনাৰ কিমান দিন হ'ল, মানে কিমান দিন আগতে এইটো ৰোৱা হৈছিলে? এইটো সামনে 1 বছৰমান হ'ল। এইটো সামনে সিজনত লগাইছোঁ। সামনে সিজনত 2টা গছত ফল আহিছিল। এতিয়া এবাৰ 100টা গাছের ভিতরে 50টা গছত ফল আহিছে। আপোনালোকে ইয়াতে দেখা পাব আপোনালোকে কিমান আম লাগিছে এনেকুৱা এটা সৰু গছত। তো এই গছটো যেতিয়া ডাঙৰ হ'ব, এই গছটো যেতিয়া সাইজ ডাঙৰ হ'ব, তেতিয়া কিমানখিনি আম আহিব পাৰে আপোনালোকে নিজে চিন্তা কৰিব। তো এই আম খেতিটো যে কৰি আছে, ইয়াতে কেনেকুৱা, মানে ইয়াৰ কি কি যত্ন লৈ আছে? এটা গাড়ার সময় আমি জৈব সার দিছোঁ, গোবর আর ফসফেট আর কীটনাশক ফোরাটন দিয়ে লগাইছোঁ, আর অলপ চলপ ডিউবি দিয়ে আছোঁ। বকৰি খাত আছে, তাৰ লগত দিয়ে আছোঁ। এতিয়া গছটোৰ গ্ৰোথ হোৱাৰ কাৰণে, ডাঙৰ হোৱাৰ কাৰণে আপুনি কি কি কেনেকুৱা যত্ন লৈ আছে? এতিয়া আমি জৈব সাৰ দি আছোঁ, আর অলপমান ডিউবি আর ফোরাটন কীটনাশক। আৰু স্প্ৰে একো কৰা নাই? স্প্ৰে মাজে মাজত যেতিয়া কমলা কুচিটো ওলায় তেতিয়া কীটনাশক স্প্ৰে কৰিব লাগে। আচ্ছা, তে আপুনি ইয়াতে এটা অতি বুদ্ধিৰ পৰিচয় দিছে যে আম খেতিৰ মাজে মাজে আপোনাৰ দেখা পাইছোঁ বগৰীও আছে। তো এইটো আপুনি কি ভাবি কৰিছে এই উভয় খেতি? এইটো লাভৰ কাৰণে আমি কৰিছোঁ। হ্যাঁ, বকৰিটো এনে হ'বই। এই সামনে সিজনত লগাইছোঁ। এখানে 2 বিঘা মান আছে, 2 বিঘাত 2.5 লাখ টকা মান হৈছে। আর এতিয়া আমটো হৈ আছে। হ্যাঁ, এই বগৰীটো কেইবছৰ ৰাখিব? এইটো 5-7 বছৰমান ৰাখিম, তাৰপিছত পাতলা কৰি দিম, নহ'লে লাহে লাহে কাটি দিম, তেতিয়া আমটো হৈ যাব। আমটো ডাঙৰ হোৱাৰ পিছত বগৰীটো উঠাই দিব ইয়াৰ পৰা। তে 1 বিঘা আম খেতিৰ পৰা আপুনি কিমান লাভৱান হ'ব বুলি আশা কৰিছে? এইবাৰ ফাৰ্ষ্ট লাগিছে, তো এটা গছত 10 কেজি মান হ'ব ফল। ফলটো চাওক, চালেহে গম পাব। এটা সৰু গছ, তাও 10 কেজি মান হ'ব, 10 কিলো মান হ'ব। নিশ্চয় আপোনালোকে দেখা পাইছে এটা এনেকুৱা সৰু গছত কিমানখিনি আম লাগিছে। আমবিলাকৰ সাইজটো কেনেকুৱা হ'ব? এইটো 3টা 1 কিলো। এইটো কি ভেৰাইটি হয়? এইটো হাৰিভাঙ্গা আছে। অঁ, আমটোৰ মিঠাটো কেনেকুৱা হ'ব? মিঠা আপুনি এইটো আমৰ মিঠা বহুত মিঠা হ'ব, 100 টকাৰ তলত খাবলৈ নোৱাৰিব। আচ্ছা, এনেকুৱা 1 বিঘা মাটিত যদি আমাৰ খেতিয়কসকলে আম খেতি কৰিব বিচাৰে, তেতিয়াহ'লে 1 বিঘা মাটিৰ পৰা কিমান লাভৱান হ'ব বুলি আপুনি আশা কৰে? এইটো মোটামুটি 3 বছৰ পিছত এইটো 1.5 লাখ টকা মান আহিব। 1.5 লাখ টকা মান 1 বিঘা মাটিৰ পৰা লাভৱান হ'ব পাৰিব। আৰু এটা গছৰ পৰা আন এটা গছৰ দূৰত্ব কিমান দিছে? 15 ফুট ডিষ্টেঞ্চ। 15 ফুট ডিষ্টেঞ্চ দিয়া হৈছে ইয়াতে। আৰু মাজে মাজে বগৰীও দিয়া হৈছে। তাৰ কাৰণে আপোনাৰ ডিষ্টেঞ্চটো অলপ বেছি দেখা গৈ আছে ইয়াতে। ইয়াতো অলপ আৰু ওচৰা ওচৰি দিয়া সম্ভৱ? 12 ফুটো দিব পাৰিব, কিন্তু এইটো ডিষ্টেঞ্চটো দিছোঁ, বকৰিটো আছে সেইকাৰণে দিছোঁ। মানে পিছলৈ আপোনাৰ সুবিধা হ'ব। 2-4 বছৰ পিছত গছে গছে যেতিয়া লাগি যাব, তেতিয়া আৰু এই অসুবিধাটো নাথাকিব। হয়তো 2 বছৰমান আপোনাৰ অলপ গেপ থাকিব, কিন্তু ইয়াৰ পিছত গেপটো লাহে লাহে নোহোৱা হৈ যাব।